যিয়ে আৰবী ভালদৰে বুজিব সি কোৰআন শৰীফক ভালদৰে বুজিব। আৰু কোৰআন হৈছে এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু মহত্বপূৰ্ণ কিতাপ, কিয়নো আল্লাহ ৰাব্বুল ইজ্জতে নিজে কৈছে যালিকাল কিতাবু লা ৰাইবা ফি, মানে এইখন কোৰআন শৰীফ এনেকুৱা কিতাপ য'ত কোনো ধৰণৰ সন্দেহ নাই। আৰু আপ সাল্লাল্লাহু আলাইহি সাল্লাম অৰ্থাৎ নবী পাক সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে খায়ৰুকুম মান তাআল্লামাল কুৰআনা ওয়া আল্লামা, অৰ্থাৎ তোমালোকৰ ভিতৰত যিয়ে নিজে কোৰআন শিকে আৰু আনকো কোৰআনৰ শিক্ষা দিয়ে তেওঁলোক হৈছে আটাইতকৈ উত্তম ব্যক্তি। আৰু আল্লাহে কোৰআনৰ মৰ্যাদা আন ঠাইত ইমান জবৰদস্ত আন্দাজেৰে বৰ্ণনা কৰিছে, সেয়া শুনিলে আপুনি অবাক হৈ যাব। আল্লাহে কৈছে লাউ আনজালনা হাযাল কুৰআনা আলা জাবাল লাৰাআইতাহু খাশিআন মুতাসাদ্দিআন মিন খাশিয়াতিল্লাহ, মানে যদি এই কোৰআন শৰীফ আল্লাহৰ নবীৰ ওপৰত অৱতীৰ্ণ নকৰি কোনো পাহাৰৰ ওপৰত অৱতীৰ্ণ কৰা হ'লহেঁতেন, তেনেহলে সেই পাহাৰ আল্লাহৰ ভয়ত আৰু কোৰআনৰ ভাৰত চূৰ্ণ বিচূৰ্ণ হৈ গ'লহেঁতেন। গতিকে যিয়ে ইমান উচ্চ মৰ্যাদাৰ কিতাপ পঢ়িব আৰু তাক বুজি ভালদৰে তাৰ ওপৰত আমল কৰিব, তাৰ সমান বা তাৰ দৰে ইমান উচ্চ মৰ্যাদাৰ আৰু সন্মানিত ব্যক্তি কোন হ'ব পাৰে?